কথাটো কি আপোনাৰ ধৰক আপোনালোকে এইটো কাম কৰি জীৱনটো খাম বুলি নাভাবিব বাকি মানে চেষ্টা কৰক যদি চাকৰি টাকৰি নাপায় মোৰ ওচৰলৈ আহক শিকাই দিম খালি নিজৰ যিটো সময় থাকে সেইখন দিয়ক পঢ়া হওক সেয়া হওক নৰ্মেল হওক বা আপোনাৰ ল'ৰাবিলাকে ষ্টাইলতে কাটক 50 টকা হেয়াৰকাট যদি চুলি দাড়ি কাটে 70 টকা 80 টকা তেনেকে মানুহ চাইছে আৰু যিবিলাকে সময় বেছি খাব সময় প্ৰতি 50 টকা মানে ষ্টাৰ্ট নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু সকলোৱে মাঘৰ বিহুৰ শুভেচ্ছা দিছোঁ মানে মদ পানী খাই বহে হেৰি নকৰিব কৰিব বেয়া আপোনাৰ এড্ৰেছটো হৈছে শিমলুগুৰি যিটো আপোনাৰ বিহুবৰ ৰোড আছে এই বিহুবৰ ৰোডেদি যদি আহে আপোনালোকে ৰেল গেটটো পাৰ হৈ টাৰ্ণিংটো পাব আপোনাৰ এই টাৰ্ণিংটো পাৰ হৈ লেফ্ট চাইডে দেখিলে আমাৰ বিশ্বদা চেলুনৰ দোকান তো আহিব আপোনালোকে সকলোৱে নমস্কাৰ বন্ধুসকল মই নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মই আছোঁ বৰ্তমান শিমলুগুৰি মাছমজিয়াত এয়া দেখিছে আপোনালোকে চাইনবোৰ্ড দেখিছে আমাৰ বিশ্বদা চেলুন আমাৰ অসমীয়াজন যুৱকে তেওঁ নিজৰ ব্যক্তিগতভাৱে এখন ব্যৱসায় প্ৰতিষ্ঠান আগবঢ়াইছে তো তেওঁৰ পৰা আমি দুআষাৰ ল'বলৈ চেষ্টা কৰিম বলকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো বিশ্বদা ওচৰত আহি গ'লো আমাৰ শিমলুগুৰি মাছমজিয়াত তো বিশ্বদা কেনেকুৱা নতুন বছৰ অৱস্থা থাকিলে আপোনালোকে ধন্যবাদ তোমালোক থাকিল বাকী ভালে আছে আৰু ভালো ভাই তো আমাৰ অডিয়েন্সক আপুনি জনক যে আপুনি চেলুনখন কেনেদৰে ষ্টাৰ্ট কৰিছে দেখালে দে আপোনাৰ আপোনাৰ এড্ৰেছটো আপুনি কৈ দিব মই প্ৰথম লকডাউনত তেতিয়া মানে মানুহে চুলি কাটিবলৈ বিচাৰি ফুৰিছিলে মানুহ মানে ধৰক চব ঘৰা ঘৰি সোমাই আছিলেতো এতিয়া ওচৰ পাজৰ গাঁওবিলাকত মোক চিনি নাপাইছিলে আগতে তাৰপৰা এজনৰ মুখত সেইজনে শুনি মেলি আৰু লাহে লাহে মোৰ নামটো চিনি পোৱা হ'ল তাৰপৰা সেই যি চুলি কাটি পইচা পাইছিলোঁ এইকেইটকা পইচাই লাহে লাহে দোকানখন আৰম্ভ কৰিলোঁ এতিয়া মোৰ 4 বছৰ হ'ল আগতে অকণমান আগত আছিলে তাত অকণমান কাৰেণ্টৰ বিজুতিৰ কাৰণে ইয়ালৈ ট্ৰেন্সফাৰ দিলোঁ এতিয়া বৰ্তমান মোটামুটি ৰাইজৰ হয় ভালে পাইছোঁ আপোনাৰ কি কি মানে কেনেকুৱা কাটিং কৰে মানে শাৰী কাটিং আপোনাৰ ল'ৰাটো আজিকালি আৰু যি চলি আছে বোলে কোনোবাই কয় বোলে এনেকৈ কাটি দিয়ক চেষ্টা কৰোঁ তেনেকৈ কাটি দিবলৈ বৰ্তমান আপোনাৰ অকল জেন্টছৰ কথা নক'লে লেডিছৰ আপুনি হেৰি কৰা লেডিছৰ মানে বেবী হেয়াৰ কাটটো দিওঁ আৰু সৰু ছোৱালী হওক চুলি আপোনাৰ স্প্ৰে'ৰো তেনেকৈ কৰা হয় ষ্টেট কৰা হয় স্পা কৰা হয় আপোনাৰ বিহুবৰলৈ যাওঁতে দেখিবই টাৰ্ণিংটো কৰি ৰেল গেটৰ ওচৰত বাকী আপোনাৰ ফোন নম্বৰটো আপোনাৰ ডেছক্ৰিপশ্যনত মোৰ নম্বৰটো 7002312070 কোনোবাই যদি আহিব বিচাৰে আহিব পাৰে ইয়াৰ লগত যোগাযোগ কৰি যি নহয় আপোনাৰ ওচৰতে আমাৰ শিৱসাগৰ যিবিলাক আপোনাৰ ওচৰৰ ইণ্ডাষ্ট্ৰী আছে ওচৰত আহক এনেকুৱা বহুত ধৰণে দেখিছে আপোনাৰ বহুত সম্প্ৰদায়ৰ মানুহে অসমীয়া সম্প্ৰদায় হৈ আপুনি কেনেকৈ মানে বাছি দিলে পথ মানে এতিয়া ধৰক এতিয়া মানুহে আজিকালি কাম চাকৰি বিচাৰি থাকিলে লাভ নাই ন যিয়ে চাকৰি চেষ্টা কৰিছোঁ নাপালোঁ তাৰ পৰা মোৰ লগৰ আছে পথাৰত সি এইটো কামৰ লগত আগ্ৰহী তাই ক'লে এনেকৈ বোলে দোকান এখনত থাকি মানে মই থাকিলোঁ প্ৰথমতে ইমান ইণ্টাৰেষ্টেড নাছিলোঁ লাহে লাহে যেতিয়া জীৱনটো কটাম বুলি ভাবিলোঁ ইয়াকে বাছি ল'লোঁ আৰু ইমান দূৰ আৰু সকলো গম নাপাইছোঁ বাকী এটা আমাৰ নতুনকৈ উঠি অহা প্ৰজন্মখিনি নতুন প্ৰজন্মখিনি তেওঁলোকক কি ক'ব মানে কম মানে এতিয়া কথাটো কি আপোনাৰ ধৰক আপোনালোকে এইটো কাম কৰি জীৱনটো খাম বুলি নাভাবিব বাকী মানে চেষ্টা কৰক যদি চাকৰি টাকৰি নাপায় মোৰ ওচৰলৈ আহক শিকাই দিম খালি নিজৰ যিটো সময় থাকে সেইখন দিয়ক পঢ়া হওক সেয়া হওক কাৰণ কেলৈ চব কামতে পইচা চব কামতে কষ্ট এটা কাম কৰি কোনো হবি নহয় বেলেগে চালে এইটো কাম মজুৰিটো লাগে কিন্তু নিজে কৰি চালে চব কামতে গম পোৱা যায় তেনেকুৱা কথা অকল আপোনালোকে পঢ়াৰ ক্ষেত্ৰতো টাইম দিয়ক বাকী সময়তো আপোনাৰ কামটো এনেদৰে পিছতে যেনেকৈ কাম কৰিছে আমাৰ এজন যুৱক হৈ শিমলুগুৰি মাছমজিয়াত নিজৰ ঘৰৰ ওচৰতে নহয় জানো ওচৰতে মই 1 কিলোমিটাৰ কোনোবা শিকিম বুলি শিকাই দিম কথা নাই যদি বোলে শিকো বুলি কয় আগ্ৰহী থাকিব লাগিব আগ্ৰহটো হ'বই লাগিব বিশ্বত আমাৰ কামৰ মাজতো আমাৰ ডিষ্টাৰ্ব কৰা নিচিনাই হ'ল তেওঁ হৈ আছে মাজতে দেখাই আছো আৰু আপোনালোকক ইমান ধুনীয়া কাট কৰে আপোনালোকৰ যিবিলাক আপোনাৰ আহিছে মানে চিনাকি
আপোনালোকে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। বাকী আৰু এটা কথা সুধো আকৌ হেৰি আপোনাৰ যেনে এইটো হাই যে কাট কৰি আছে, এটা নৰ্মেলটো আপোনাৰ কিমান প্ৰাইচ থকা? নৰ্মেল হওক বা আপোনাৰ ল'ৰাবিলাকে ষ্টাইলতে কাটক 50 টকা হেয়াৰকাট। যদি চুলিদাৰী কাটে 70 টকা 80 টকা তেনেকৈ মানুহ চাইছে আৰু যিবিলাকে সময় বেছি খাব সময়ৰ প্ৰতি 50 টকাৰ পৰা মানে ষ্টাৰ্ট কৰি আছে। বাকী আপোনাক দেখিছোঁ মানে বহুত দূৰ দূৰ নিচা মই চিত্ৰাবলৈ গ'লোঁ আপোনাৰ মানে 100 টকা বা 80 টকা এনেকুৱা লয়। বিশ্বদাছত আহক ভালদৰে কাপোৰখিনি দেখাই দিব আৰু যিটো ষ্টাইলত কাটিব বিচাৰে নহয় জানো পাৰিব। বাকী বিশ্বদা এতিয়া আপোনালোকৰ ইয়াত ষ্টাফ আপুনি অকলে কৰি আছে? এতিয়া আমি ককাই ভাই দুজন আৰু ভাইটিয়ে মই থাকোঁ আৰু ল'ৰা শিকাইছোঁ এতিয়া নিজে নিজে নিজৰ কামত মানে নিজে দোকান খুলিছে। নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু সকলোৱে মাঘৰ বিহুৰ শুভেচ্ছা দিছোঁ। মানে মদ পানী খাই বৰকৈ হেৰি নকৰিব, পৰিৱেশ বেয়া। ঠিক আছে আপোনালোকে কাটক নহ'লে। ঠিক আছে। তো বন্ধুসকল ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব। আৰু আমাৰ বিশ্বতে যিসকল আমাৰ বন্ধু বান্ধৱীসকলে চিনি পাইছে তেওঁ ভিডিঅ'টো যদি চাইছে প্লিজ আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে যাতে এই চেলুনখনত আহি কাটিব পাৰে। ধন্যবাদ। জয় অসম।